নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম সোণালী মুৰ্গী পালনৰ বিষয়ে। বৰ্তমান সময়ত কামৰ অভাৱৰ বাবে বহু মানুহ নিবনুৱা হৈ থাকিবলগীয়া হৈছে। গতিকে নিবনুৱা সমস্যা দূৰ কৰি নিজেই নিজক স্বাৱলম্বী কৰি তুলিবৰ বাবে যুৱশক্তি চেনেলটোৱে আপোনালোকক সহায় কৰিব। কেৱল প্ৰয়োজন আপোনালোকৰ সহায় আৰু সহযোগিতাৰ। আমাক সহায় কৰিবলৈ এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ নিজক স্বাৱলম্বী কৰি তুলিব পৰাকৈ আমাৰ চেনেলত বহু ভিডিঅ' পাই থাকিব। আহক এতিয়া আলোচনা কৰোঁ সোণালী মুৰ্গী পালন কৰি কেনেদৰে এজন চাকৰিয়ালতকৈ বেছি টকা ইনকাম কৰিব পাৰি তাৰ বিষয়ে। সোণালী মুৰ্গীক সাধাৰণতে বাংলাদেশী মুৰ্গী বুলিও কোৱা হয়। বাংলাদেশত এই মুৰ্গী পালন কৰি বহু মানুহ স্বাৱলম্বী হৈ পৰিছে। আমাৰ অসমৰ জলবায়ু এই মুৰ্গী পালনৰ বাবে খুব ভাল। সেয়েহে সোণালী মুৰ্গীৰ চাহিদাও দিনক দিনে আমাৰ ইয়াত বাঢ়ি গৈ আছে। ব্ৰইলাৰ আৰু কয়লাৰ মুৰ্গীৰ নিচিনাই সোণালী মুৰ্গীও আপোনালোকে প্ৰায় 5 পৰা 6 দিনলৈ ব্ৰুডিং কৰিব লাগিব। বৰ্তমান সময়ত সোণালী মুৰ্গীৰ পোৱালিৰ দাম 45 টকাৰ পৰা 50 টকাৰ ভিতৰত চলি আছে। পোৱালিবোৰ আনি সুন্দৰকৈ ব্ৰুডিং কৰি ভেকচিনবোৰ মাৰি ল'ব লাগিব। ভেকচিনৰ বিষয়ে আগতে ভিডিঅ' বনাই থোৱা আছে, ভিডিঅ'বোৰ চাই ল'ব। সোণালী মুৰ্গীৰ ওজন 2 মাহত প্ৰায় 7 পৰা 1 কেজিলৈকে হয়। মাইকীবোৰৰ ওজন 600 পৰা 700 গ্ৰাম আৰু মতাবোৰৰ ওজন 1 কেজিৰ পৰা 1100 গ্ৰামলৈকে হোৱা দেখা যায়। সেয়েহে 2 মাহত ইহঁতক বেছি সুন্দৰ লাভ উলিয়াব পাৰি। এই মুৰ্গীৰ বেমাৰ প্ৰতিৰোধক ক্ষমতাও খুব বেছি। সেয়েহে সোণালী মুৰ্গীৰ বেমাৰো খুব কম। প্ৰয়োজনীয় ভেকচিন, ব্ৰুডিং আৰু ঔষধবোৰ ভালদৰে দি থাকিলে ভবাতকৈ অধিক ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব পাৰিব। ভেকচিন আৰু মুৰ্গীৰ ব্ৰুডিঙৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ' বনাই থোৱা আছে, ভিডিঅ'বোৰ চাই ল'ব। নেক্সট ভিডিঅ'ত আপোনালোকৰ সহায়ৰ বাবে মুৰ্গীৰ প্ৰথম দিনৰ পৰা বেচিব পৰা হোৱালৈ প্ৰয়োজন হোৱা ঔষধবোৰৰ বিষয়ে আলোচনা কৰিম। আপোনালোকেও ঘৰত এনেই বহি নাথাকি সোণালী মুৰ্গীৰ ফাৰ্ম আৰম্ভ কৰক। পাৰ কেজিত 260 পৰা 300 টকা পৰ্যন্ত এই মুৰ্গী বিক্ৰী কৰি আপুনি এজন চাকৰিয়ালতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰিব। নেক্সট ভিডিঅ'ত 100টা সোণালী মুৰ্গী পালন কৰি কিমান টকা লাভ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। সেয়েহে আগলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।